হেল্ল' ইউটিউব ফেমিলি, কেনেকুৱা আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ আজি এটা সৰুকৈ পাৰ্টি আছে ঘৰতে। ময়ে মাতিছোঁ, 3জন গেষ্ট আহিব, অতিথি। চিম্পলকৈ বনাম আৰু যিখিনি পাৰোঁ। 8:30-9টা মানত হৈ যাব লাগে। মই চব ৰেডি কৰিলোঁ, এইবিলাক চাফা তাফা কৰিলোঁ। চিমনি টিমনি এইবিলাক, গেছ টেছ এইবিলাক, মিক্সি এইবোৰ চব চাফা কৰিছোঁ। অলপমান উল্টা পুল্টা হৈছে, কিটচেনটো চাফা কৰিলোঁ। এইবোৰ কাপোৰবিলাক কৰিছোঁ আজি চাফা। এইবোৰ চব লেতেৰা হৈ আছিলে, যিখিনি পাৰোঁ আৰু নিজে কৰিছোঁ। আৰু বস্তুবোৰ আইটেমবোৰ আনি কিনে থৈ দিয়া আছে ফ্ৰিজতে। এইবোৰ দেখা পাইছে চাগে। এতিয়া বনাম, মছলাখিনি আদা নহৰু এইখিনি আছে, এইখিনি বনাব লাগিব। চাওঁ কিনি মই আপডেট দিম আপোনালোকক, কি বনাওঁ, কেনেকৈ বনাওঁ। ভিডিঅ' বনাম মই যিখিনি পাৰোঁ আৰু, যিহেতুকে অকলে গোটেইখিনি কৰিব লাগে। আপডেটটো দিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। অহাকালি আপলোড কৰিম চাগে। এতিয়া লগ পাম আৰু মই এইখিনি ৰেডি কৰোঁ এতিয়া দেই।